হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল। হয়, প্ৰথমতে আপোনালোকক অলপ ব'ৰ কৰিম, ভিডিঅ'টো শেষলৈ চাব। আচলতে মোৰ ইউটিউব চেনেলটো আজিৰ পৰা প্ৰায় 2 বছৰমান আগতে খোলা হৈছিলে। শ্বৰ্ট ফিল্ম বনোৱা হৈছিলে আৰু 4খনমান শ্বৰ্ট ফিল্ম বনোৱা হৈছিলে আৰু আপোনালোকৰ পৰা ভাল ৰেছপঞ্চ পাইছিলোঁ। কিন্তু কিছুমান ব্যক্তিগত অসুবিধাৰ কাৰণে মই চেনেলটো কণ্টিনিউ কৰিব পৰা নাছিলোঁ। তো এতিয়া ভাবিছোঁ কি চেনেলটো মই আকৌ চলাম আৰু কিছুমান ভিডিঅ' দিম। যদি আপোনালোকৰ পৰা ভাল ৰেছপঞ্চ পাওঁ তেতিয়াহ'লে মই কণ্টিনিউৱাছলি ভিডিঅ' দি থাকিম। গতিকে আজিৰ ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিম। আজি এজন বিশেষ ব্যক্তিৰ সৈতে আপোনালোকক চিনাকি কৰাই দিম। আহকচোন তেওঁৰ মুখেৰে তেওঁৰ বিষয়ে কিছু কথা আমি শুনি লওঁ। দাদা হয়, নমস্কাৰ। নমস্কাৰ, হয়, মোৰ নাম ৰামেশ্বৰ চহৰীয়া। মই দৰং জিলাৰ চিপাঝাৰৰ পশ্চিম প্ৰান্তত অৱস্থিত পাটগিৰিজোপা গাঁৱত মোৰ ঘৰ। আৰু মই সৰুৰ পৰাই সংগীতৰ লগত সংগীত চৰ্চা কৰি মই 2007 চনত বি মিউজ কমপ্লিট কৰিছোঁ। বি মিউজ কৰিছে 2007 চনত কমপ্লিট কৰিছে। কৰিছোঁ। তাৰপিছত এনেকৈ একাধাৰে সংগীতৰ লগত মই থাকি আৰু বহুতো ঠাইত মই ষ্টেজ প্ৰগ্ৰেমো কৰিছোঁ। এনেকৈ কৰি থাকি ৰেডিঅ' চেণ্টাৰৰ কিছু প্ৰগ্ৰেম কৰিছোঁ আৰু সাহিত্যৰ লগতো মই যথেষ্টভাৱে লাগি থাকি এতিয়া মোটামুটি 80মান হৈছেগৈ এই মোৰ ৰচিত গীত আপুনি 80টামান গান লিখিছে এতিয়ালৈ? লিখিছোঁ। হয়। তাৰপিছত আৰু এই আমাৰ ৰাজহুৱা যিবিলাক মানে সভা সমিতি আছে তাত কোৰাছ হিচাপে যথেষ্টখিনি গীত ইতিমধ্যে আমি শুনিছোঁ। হৈ হয়। আহিছে। আৰু এই অঞ্চলৰ পশ্চিম প্ৰান্তত যিখিনি স্থানীয় যিখিনি গাঁও আছে সেই গাঁৱৰ ইখন ইখন কৰি গাঁৱত এনেকুৱা প্ৰগ্ৰেমত মোৰ গান প্ৰচাৰ হৈ আহিছে। ঠিক আছে দাদা, আচলতে এইটো আমাৰ ইউটিউব চেনেলটোৰ এইটো উদ্দেশ্য হৈছে মানে কি আজিৰ পৰা মই আৰম্ভ কৰিছোঁ যাতে এনেকুৱা আমাৰ গাঁও অঞ্চলত বিভিন্ন ধৰণৰ এনেকুৱা আপোনালোকৰ নিচিনা কিছুমান প্ৰতিভাশীল মানুহ সোমাই আছে, যিবিলাক মানুহ নেকি আমাৰ আচলতে লাইমলাইটত বুলিয়ে কয়, মানে অহা নাই বা আমাৰ নিউজ চেনেলবিলাকে বা মিডিয়াই আচলতে ঢুকি নাপায়। গতিকে আপোনালোকৰ নিচিনা প্ৰতিভাশীল ব্যক্তিসকলক উলিয়াই অনাটো আমাৰ দায়িত্ব বুলি ভাবি আমি এনেদৰে আজি আপোনাৰ ওচৰত আহিছোঁ। গতিকে বেছি কথা নাপাতোঁ, গান শুনো। আপুনি নিশ্চয় আমাক গান শুনাব। তেতিয়াহ'লে আমাক কোনটো গান শুনাব? মই সৰুৰ পৰাই ডক্টৰ ভূপেন হাজৰিকাৰ গীত চৰ্চা কৰি আহিছোঁ বিশেষভাৱে। তাৰপিছত আৰু মই তেখেতৰ যিবিলাক কেছেট তাক মই নিজৰ মানে মই গুৰু হিচাপে লৈ আছোঁ। তেখেতকতো নাপাওঁ আমি। মই প্ৰথমে ডক্টৰ ভূপেন হাজৰিকাৰ বিমূৰ্ত মোৰ নিশাটি যেন সেই গীতটি মই কিছু অংশ গাই দিছোঁ। বিমূৰ্ত মোৰ নিশাটি যেন মৌনতাৰ সূতাৰে বোৱা এখনি নীলা চাদৰ, তাৰেটি মিঠা ভাজত নিশ্বাসৰে সুৰ আৰু জীয়া জীয়া আদৰ, এখনি নীলা চাদৰ। বিমূৰ্ত মোৰ নিশাটি যেন মৌনতাৰ সূতাৰে বোৱা এখনি নীলা চাদৰ। হয়, আচলতে মই দাদাক কোনো ধৰণৰ খবৰ নিদিয়াকৈ হঠাতে ওলাইছোঁ। তেওঁ কিবা বাঁহৰ কাম কৰি আছিলে ঘৰত, গতিকে হঠাতে আহি ক'লোঁ দাদা এনেকুৱা কামটো কৰোঁ। তেওঁ ক'লে ঠিক আছে বাৰু, একো প্ৰেক্টিচ নাই। গতিকে বহুত ভাল লাগিছে বাৰু। আৰু আপোনাৰ গান আমি সৰুৰ পৰা শুনি আহিছোঁ। আপোনালোকে আমাক শিকাইছিলে সৰুতে মইনা পাৰিজাতত। আৰু কোনটো গাব? এই জ্যোতিপ্ৰসাদ আগৰৱালাৰ গাই দিছোঁ। আচ্ছা, ঠিক আছে। তেখেত যিহেতু আমাৰ বিশ্বশিল্পী বা বিশ্ববৰেণ্য শিল্পী, এতিয়া তেখেতৰ গীত এটি গাইছোঁ। মোৰ গানত জ্বলে শত যুগৰ কত অভিমান, মোৰ গানত জ্বলে শত যুগৰ কত অভিমান, মোৰ গানে বিচাৰে চিৰ দুখীয়াৰ চিৰ পৰিত্ৰাণ, মোৰ গানত জ্বলে শত যুগৰ কত অভিমান।
শেষত মোৰ এটা অনুৰোধ আছিলে, যিটো লোকনাথ গোস্বামীদেৱৰ মোক হাৰিবলৈ ঢোলৰ মাত এই গানটো আমি সৰুতে শুনিছিলোঁ, যদি এবাৰ শুনাব পাৰিব নেকি বাৰু? ঠিক আছে, চেষ্টা কৰি চাম। ঠিক আছে বাৰু। বহুদিন গোৱা নাই যিহেতু। ঠিক আছে। লোকনাথ গোস্বামীৰ এই গীতটি তেখেতে লিখা আৰু তেখেতে গোৱা, লগতে সুৰ কৰা, সেই গীতটি মই গাই দিছোঁ বাৰু। যথেষ্ট দীঘলীয়া গীত, কিছু অংশ গাই দিছোঁ। মগাই বোলে ঢোলৰ মাত ধিনিকি ধিন্দাও, সোণৰ অসম নালাগে মোক মাটিৰে সজাও। মগাই বোলে ঢোলৰ মাত ধিনিকি ধিন্দাও, সোণৰ অসম নালাগে মোক মাটিৰে সজাও। ৰাভাই বোলে মুখৰ কথাত নহয় প্ৰগতি, নেথাকিলে নিষ্ঠা আৰু আদৰ্শমতি। ৰাভাই বোলে মুখৰ কথাত নহয় প্ৰগতি, নেথাকিলে নিষ্ঠা আৰু আদৰ্শমতি। জানি শুনি খোজে পতি কিয় খোজ পেলাও, মগাই বোলে ঢোলৰ মাত ধিনিকি ধিন্দাও। হেই মগাই বোলে ঢোলৰ মাত ধিনিকি ধিন্দাও, সোণৰ অসম নালাগে মোক মাটিৰে সজাও। ধন্যবাদ। এই গানটো সঁচাকৈ শুনি থাকিবলৈ মন যায়। আৰু দাদা বহুত বহুত ধন্যবাদ। কেতিয়াবা আকৌ আহিম, আপুনি ইমানখিনি সময় দিলে তাৰ কাৰণে অশেষ ধন্যবাদ। আচলতে এনেকুৱা ধৰণৰ শিল্পী কিছুমান আমাৰ সমাজত আছে, যিবিলাকক নেকি উলিয়াই অনাৰ দায়িত্বটো আমাৰ, আৰু চেষ্টা কৰিছোঁ আৰু আগলৈ চেষ্টা কৰি যাম। যদি আপোনালোকৰ অঞ্চলতো তেনেকুৱা ধৰণৰ কোনো শিল্পী আছে, যি নেকি কিছু আৰ্থিক অভাৱৰ কাৰণেই হওক বা কোনো বিশেষ কাৰণতে হওক তেওঁলোকে ওলাই আহিব পৰা নাই, আমাৰ লগত যোগাযোগ কৰক। নিশ্চয় আমি তেওঁলোকক এখন প্লেটফৰ্ম দিম। আমি চেষ্টা কৰিম আচলতে তেওঁলোকক আপোনালোকৰ ওচৰত উলিয়াই আনিবৰ কাৰণে। আৰু ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিব, আৰু যদি আপোনালোকৰ পৰা ভাল সঁহাৰি পাওঁ তেতিয়াহ'লে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' বা কিছুমান নতুন কনচেপ্ট লৈ ভিডিঅ' বনাই যাম। ধন্যবাদ।